যদি আপুনি এটা আধাৰ চেণ্টাৰ লৈ টকা উপাৰ্জন কৰিব বিচাৰিছে তেন্তে এই ভিডিঅ'টো কেৱল আপোনাৰে বাবে। হয়, ভাৰত চৰকাৰে নতুনকৈ এটা ৱেবছাইট লঞ্চ কৰিছে আৰু সেই ৱেবছাইটটো হৈছে ই-লাৰ্ণিং কোৰ্ছ। এই কোৰ্ছটো কৰিলে আপুনি এই কোৰ্ছটো আপুনি 2 এদিনতে কমপ্লিট কৰিব পাৰিব আৰু আপুনি এখন আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ বাবে আবেদন কৰিব পাৰিব আৰু আধাৰৰ বহুত সাৰ্ভিস আপুনি তাতে কৰিব পাৰিব। তো আহক কেনেকৈ সেই কোৰ্ছটো কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ত দেখুওৱা হৈছে। পোনপ্ৰথমে আপুনি মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লিক কৰিব আৰু ডাইৰেক্ট সেই ৱেবছাইটত যাব। তাৰপিছত আপুনি লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ৱেবছাইট অপেন হৈ যাব। ইয়াতে দেখা পাইছে ই-লাৰ্ণিং আধাৰৰ অফিচিয়েল ৱেবছাইট হয়। তো তাৰপিছত আপুনি তলফালে আহিব, তলফালে আহি চাব ইয়াতে আছে অথেণ্টিকেটৰ আৰু এনৰলমেণ্ট। তো আপুনি এনৰলমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব ৰেজিষ্টাৰ নাও। তো ইয়াতে আপুনি ক্লিক কৰি দিব। তো চাওক বন্ধুসকল, ইয়াতে পোনপ্ৰথমে আপোনাৰ এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত নেক্সট প্ৰচেছ আহিব। তো এইটো আগতে কৰি ল'ব। প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেমটো ইয়াতে বহাই দিব, তাৰপিছত লাষ্ট নেম, তাৰপিছত আপুনি এটা ইউজাৰ আইডি ক্ৰিয়েট কৰিব, তাৰপিছত পাছৱৰ্ড এটা দিব, তাৰপিছত আপোনাৰ ইমেইল এটা দিব, ইমেইল এড্ৰেছ, তাৰপিছত এগেইন দুইবাৰ দিব লাগিব, তাৰপিছত আপোনাৰ চিটি ইয়াতে দি দিব, তাৰপিছত এটা চাব ষ্টেট আপোনাৰ যিটো হয় সেইটো সিলেক্ট কৰিব। তাৰপিছত ইনৰলমেণ্ট এজেঞ্চি ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে প্ৰথমতে আছে ROQC এডমিন। তো ইয়াতে আপুনি এইটো সিলেক্ট কৰি দিব। তাৰপিছত এজেঞ্চি নাম এইটো আপুনি ক্লিক কৰিব একো লিখিব নালাগে। তো তাৰপিছত আপুনি ক্ৰিয়েট মাই নিউ একাউণ্টত ক্লিক কৰি দিব। এইখিনি ফিল কৰাৰ পিছত আপুনি ক্ৰিয়েট মাই নিউ একাউণ্টত ক্লিক কৰি দিব। এতিয়া চাওক, পোনপ্ৰথমে আপোনাৰ একাউণ্টটো কনফাৰ্ম কৰিব লাগিব। এতিয়া দেখুওৱা হৈছে কনফাৰ্ম ইউৰ একাউণ্ট। তো এড ইমেইল শুড হেভ বিন চেণ্ট ইউৰ এড্ৰেছ এট ইমান। তো আপোনাৰ ইমেইলত এটা লিংক যাব, সেইটো লিংকত গৈ আপুনি সেই সাইটটো আপুনি কনফাৰ্ম কৰিব লাগিব, আপোনাৰ একাউণ্টটো কনফাৰ্ম কৰিব লাগিব। তো চাওক ইয়াতে মেছেজ আহিছে মোৰ এডমিন ইউজাৰ। তো এনেকুৱাকৈ আপোনাৰ মেছেজ আহিব। তো ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত টু কনফাৰ্ম ইউৰ নিউ একাউণ্ট প্লিজ গো টু দিছ ৱেব এড্ৰেছ। তো আপুনি ইয়াতে ক্লিক কৰি দিব। এতিয়া চাব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কনফাৰ্ম হৈ গৈছে। এতিয়া আপুনি চিম্পলি ইয়াতে ক্লিক কৰি দিব কণ্টিনিউত। অলপ সময় ৱেইট কৰিব। চাব এনেকুৱা পেজ অপেন হৈ যাব। কোৰ্ছবিলাক 4টা কোৰ্ছ আছে। এতিয়া আপুনি একেবাৰে 4 নম্বৰত যেটো কোৰ্ছ আছে এনৰলমেণ্ট এণ্ড আপডেট প্ৰচেছ, তো ইয়াতে আপুনি ক্লিক কৰি দিব। এইটো কোৰ্ছ কৰিলে আপুনি এনৰলমেণ্ট আৰু আপডেটৰ বিষয়ে জানিব পাৰিব আৰু ইয়াৰ পৰা এটা চাৰ্টিফিকেট দিব। এই চাৰ্টিফিকেট দি আপুনি আধাৰ চেণ্টাৰ এপ্লাই কৰিব পাৰিব। তো আহক কোৰ্ছটো ষ্টাৰ্ট কৰোঁ। তাতে ক্লিক কৰি দিব। তো এতিয়া আপুনি এনৰল মি ইয়াতে ক্লিক কৰি দিব। তো এতিয়া চাওক আপোনাৰ সন্মুখত 5টা অপশ্যন অপেন হৈ যাব। এই 5টা আপুনি এটা এটাকৈ কমপ্লিট কৰিব লাগিব। প্ৰথমতে চাব প্ৰি এছেছমেণ্ট, এইটো আপুনি ক্লিক কৰি দিব। এইটো আপুনি কমপ্লিট কৰাৰ পিছত তাৰপিছত সেল্ফ প্লেচ লাৰ্ণিং। তো প্ৰি এছেছমেণ্টত ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন অপেন হৈ যাব এটেম্প নাও। তো এটেম্প নাওত আপুনি ক্লিক কৰি দিব। তাৰপিছত ষ্টাৰ্ট এটেম্প ক্লিক কৰি দিব। এতিয়া দেখা পাইছে দ্য কুইজ হেজ এ টাইম লিমিট অফ 10 মিনিটছ। তো আপুনি 10 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। তো বন্ধুসকল চাওক মোৰ প্ৰি এছেছমেণ্ট ক্লিয়াৰ হৈ গৈছে। আপুনি এইখিনিলৈ কৰি থৈ দিব। তাৰপিছত অহাকালি
মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে ফাইনেল এছেছমেণ্টটো ক্লিয়াৰ কৰিব আৰু চাৰ্টিফিকেটটো ডাউনলোড কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।